আপোনালোকৰ কাৰণে কেনেকুৱা মানে ইউটিউবতে আপোনালোকে ট্ৰেণ্ডিং টপিক বিচাৰিব পাৰিব। তাৰ বিষয়ে অলপ কথা পাতিম বুলি আপোনাৰ ওচৰলৈ আহিছোঁ। তো যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যোনে মানে ভিডিঅ'টো মানে ধৰি লওক ভিডিঅ'টো চায় কিন্তু ছাবস্ক্ৰাইব নকৰে, মানে পাহৰি যায় নেকি নাজানো। তো তলত ৰঙা বটন ওলাই আছে, ক্লিক কৰি দিব। আশা কৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি। তো বলক কোনটো টপিকত এতিয়া আলোচনা কৰিম সেইটো আপোনালোকক আগবঢ়াই গৈছোঁ। তো যে এক্সপ্ল'ৰ পেজত, ইউটিউবৰ এক্সপ্ল'ৰ পেজত মই এনেও ছাইডত দেখাই দিম বাৰু কেনেকৈ চায়। এক্সপ্ল'ৰ পেজত প্ৰথমে মুখেৰে কৈ লওঁ, তাৰপিছত আপোনালোকক দেখাম, কাৰণ মই এটা মোবাইলৰ পৰা শ্বুট কৰা হৈছেতো, নহ'লে মই দেখাই দিব পাৰিছিলোঁ যে কেনেকৈ। এতিয়া মই ভাবিছোঁ মোৰ লেপটপটো মানে চাৰ্জাৰটো বেয়া আছে, সেইটো কাৰণে মই দেখাব পৰা নাই আপোনালোকৰ কাৰণে। তো চাওঁ মানে মই যিমান পাৰোঁ মুখেৰে কৈ ল'ম, তাৰপিছত এই ছাইডত বুজাই যাম মানে কেনেকৈ কৰে। আৰু দুটা মোবাইল হ'লে ভাল হয়, ডাইৰেক্ট মানে নিজেও চাই আৰু ডাইৰেক্ট দুটা ৰেকৰ্ড হ'বতো, এটা ফেচটো আহিব আৰু এটা ইয়াৰ মোবাইলৰটো। এতিয়া মই এটা শ্বুট কৰিছোঁ, এতিয়া মই আপোনাক এনেকৈ দেখাব নোৱাৰোঁ মানে এটা মোবাইলত মই কেনেকৈ চাই আছোঁ। তো সেইটো অসুবিধা হৈ আছে, কাৰণ দুটা ফোন লাগে। দুটা ফোন হ'লে মানে মই লেপটপৰ পৰাই দেখাই দিব পাৰিছিলোঁ কেনেকৈ চাৰ্জ কৰে। লেপটপতো বাবা নামৰ যুগৰ ন লেপটপটো, মানে লেগাবই মানে। তো যিমানখিনি পাৰোঁ তেনেকৈ কৈ মেলি মই ছাইডত বুজাবৰ কাৰণে যিমান পাৰোঁ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰিয়ে থাকিম মই যিমান পাৰোঁ। কিন্তু খালি আপোনালোকে মোক ছাপোৰ্ট কৰক আৰু মানে হেল্প কৰক। ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। বলক এতিয়া যেতিয়া এক্সপ্ল'ৰ পেজত যাব, তাতে মানে ওলাই যাব ট্ৰেণ্ডিং টপিক। ট্ৰেণ্ডিং বুলি ওলাব, নিউজ বুলি ওলাব, গেমিং ওলাব, যি ওলাব চবৰে তাত ওলাই যাব। তাৰে এটা যিকোনো টপিক আপুনি গম পাইছে যে এইটো টপিকত মই ভিডিঅ' বনাব পাৰিম, এইটো টপিক উঠাই কিনি ভিডিঅ' বনাই দিব 5-6টামান। তো সেইটো টপিকতে গুচি যাব, ভাইৰেল হৈ যাব পাৰে। যদি ভালকৈ যদি কণ্টেণ্টটো বনাব পাৰে তেতিয়াহ'লে এইটো ডেম চিয়'ৰ এইটো যে ভাইৰেল গুচিয়ে যাব। সেইকাৰণে কণ্টেণ্টটো মেইন ফ'কাছ, তাৰপিছত বাকীখিনি আহে। তাৰপিছত SEO থাকিব, তাৰপিছত হেছটেগ মানে এইটো টেগ কিৱৰ্ড এইবিলাক থাকিব, মেইন কণ্টেণ্টেই। তো মানুহেতো সেইটো কাৰণে ভিডিঅ'টো ক্লিক কৰিব যে কি এই ভিডিঅ'টোত আছে কি, তেতিয়াই ক্লিক কৰিব। সেইকাৰণে মানুহে কি কৰে, থাম্বনেইলটো বেছি আই কেটচি বনায় যাতে ভিডিঅ'টো ক্লিক কৰে। এইটো ক্লিক বেট বুলি কয়। থাম্বনেইলটো মজাকৈ বনাই দিলে সেইটো ক্লিক কৰি চাব কি আছে কি নাই। যেতিয়া ব'ৰ লাগি গ'ল স্কিপ কৰি দিব, তেতিয়া ৱাচ টাইমটো নাপায়। এনেকুৱাও হয় মানে। সেইকাৰণে থাম্বনেইলো মজা বনাব আৰু এইফালে আপোনাৰ কি কয় কণ্টেণ্টো মজা বনাব। এনেকৈ যদি বনাই ইমপ্ৰুভ কৰি গৈ থাকে, এসময়ত আপোনাৰ চেনেল পূৰা বহুত গ্ৰ'থ হৈ যাব। কিন্তু ইউটিউব এনেকুৱা হৈ গ'ল, বহুত অডিয়েঞ্চ আহি গ'ল, বহুত কিবাকিবি মানুহ আহি গ'ল, মানে এখন বজাৰ হৈ গ'ল। এইটো বজাৰত আপুনি এতিয়া কি লাগে, আলু চব জেগাতে পাব, ভাল আলু বেয়া আলু, আৰু তেনেকৈ ধৰণৰ ভাল বেয়া কণ্টেণ্ট চব পাই যাব ইউটিউবত, এভেইলেবল আছে। তো আপুনি কোনটো চইচ কৰে, যোনটোত যাব সেইটোত এটা নিৰ্দিষ্ট যাব, এদিন হ'লে এদিন ছাকচেছটো হ'বই। টাইম লাগিব কিন্তু হ'ব, নহ'লেও কিবা এটা হ'ব। আৰু একো নহ'লেও আপোনাৰ কথা কোৱা এইটো কনফিডেণ্ট লেভেলটো বাঢ়ি যাব। কেমেৰা আগত যেতিয়া কথা পাতি থাকিব, তেতিয়া চব জেগাত কথা পাতিবলৈ এটা লেভেল এটা আগবাঢ়িব, মানে কনফিডেণ্ট লেভেলটো বাঢ়িব। সিমানটো ডেম চিয়'ৰ 1 বছৰলৈকে যেতিয়া কাম কৰে। কিন্তু ইউটিউবত ছাকচেছ হোৱা নোহোৱা সেইটো মই গম নাপাওঁ, কাৰণ এতিয়া এনেকুৱাও মানুহ আছে বহুত ভাল কণ্টেণ্ট মানে তেতিয়াও ছাকচেছ হোৱা নাই। কিছুমান এনেকুৱাও আছে ছাকচেছ হৈ যায়। এইবিলাক এতিয়া এইটো কি ক'ম, সেইটো মই এতিয়া নাজানো এতিয়া কি হয় কি নহয়, কিন্তু মুঠতে চেষ্টা কৰিব লাগে, কিজানি হৈয়ে যায়। এনেই থাকেই দেখোন, আজৰি টাইমততো ফ্ৰী থাকেই, এনেই অলপ এঘণ্টামান সদায় যদি ভিডিঅ' শ্বুট কৰি বনাই থাকক, ভাল হওক বেয়া হওক, নিজে আপোনালোকক ভাল লাগিছে ভিডিঅ'টো আপলোড কৰি থাকক। এদিনলৈ এদিন কিবা এটা ৰিজাল্টটো আহিব, আউটপুটটো ওলাব। সেই বুলি নহয় যে মই ইউটিউবাৰেই বনিম। চবেইতো পইচা কমাম বুলি আহে, কিন্তু চবেই নাপায় ন, চবেই ইউটিউবাৰ নবনে ন। 1%, 2%, 3%হে বনে। চবেই যদি ইউটিউবাৰে বনে, চোৱা মানুহ থাকিব কোন, মানে চাব কোনে, তাৰ ভিডিঅ'টো চাব কোনে, চবেই যদি ইউটিউবাৰে বনে। সেনেহে কথা ন কথা। তো চবেই যদি ইউটিউবাৰ চোৱা মানুহ নাথাকে, তো ভিউজ আহিব ক'ৰ পৰা, আৰু ভিউজ নাহিলে ইনকাম হ'ব কেনেকৈ, সেইটোৱেই। এতিয়া মানে নতুন আপডেট দি আছে, সেইকাৰণে শ্বৰ্ট ভিডিঅ' আহিছে, শ্বৰ্টত বনাওক। শ্বৰ্টটো বনাবলৈ ইমান ঝেমেলা নাই, আৰু বনাই থাকিব শ্বৰ্ট ভিডিঅ' কি 10 ছেকেণ্ড 5 ছেকেণ্ড কিবা এটা 10 ছেকেণ্ড এটা বনাওক। এনেও শ্বৰ্টৰ মিউজিক লাইব্ৰেৰী আছে, তাতে বনাব পাৰে মজাকৈ। লিপচিং কৰক, ভাইৰেল হৈ যাব, 10 মিলিয়ন ভিউজ আহিলে আপোনাৰ মনিটাইজেশ্যন হৈ যাব।
লং ভিডিঅ' হ'লে আপোনাৰ 4000 ৱাচ টাইম আৰু 1000 ছাবস্ক্ৰাইব লাগিব, বহুত বস্তু লাগিব। তো এইটো ভিডিঅ'টো অকল আপোনালোকক ডিছকাছ কৰিবৰ কাৰণে অহা হৈছিল। তো তেতিয়া মই স্ক্ৰীন ৰেকৰ্ডত দেখাই দিম যে কি কৰিছিলোঁ, মানে কেনেকৈ ট্ৰেণ্ডিং টপিক ফাইণ্ড কৰিব পাৰি, আৰু কেইটামান মিমছ, কেইটামান জমনি টাইপৰ ভিডিঅ' মানে দেখাই দিম বুলি ভাবিছোঁ। তো চাই যদি ভাল পায় লাইক কৰি দিব, কমেণ্ট কৰি দিব, কমেণ্টত জনাব কি ভাল আছে কি বেয়া আছে, আৰু ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰি থাকিব বুলি আশা কৰিছোঁ, সদায় মৰম কৰি থাকিব বুলি আশা কৰিছোঁ। ভিডিঅ'টো দীঘলে হৈছে চাগে ন, সেইখিনি কথাই ক'ব আছিলে। এতিয়া মই তোমাৰ 3 মাহলৈকে হ'ল, এতিয়া একো কাম হোৱা নাই। এতিয়া বহুতে দেখোন পইচা দিও মনিটাইজেশ্যন কৰাই, ঠিকেই কৰাই, হৈ যায় মনিটাইজেশ্যন হৈ যায়, কিন্তু ইনকাম নাহে। আহিব ক'ৰ পৰা? ৰিয়েল অডিয়েঞ্চ নাই, অৰ্গেনিক অডিয়েঞ্চ নাই, সেইটোৱে। কিন্তু এক প্ৰকাৰে পেইড মনিটাইজেশ্যন যদিও কৰে, জাষ্ট কিবা এটা আৰ্নিং এটা আহিব, কম হ'লেও, বহুত কম আহিব, কিন্তু অহাটো আহিব। তেতিয়া কাম কৰি ভাল লাগিব, কিন্তু লগালগ নহয়, ডেথ হৈ যায় বুলি কয় বহুত মানুহে। এতিয়া সঁচা নাই মিছা গম নাপাওঁ, বহুত মানুহে কয় চেনেল ডেথ হৈ যায় বুলি কয়। এতিয়া কিমান সঁচা কিমান মিছা নাজানো, কিন্তু হয়। সেইকাৰণে তাৰ যদি পেইড মনিটাইজেশ্যন কৰিলেও, তেতিয়া 1 মাহ 2 মাহ 4 মাহলৈকে যদি আপুনি কণ্টিনিউ ভিডিঅ' দি থাকে, আকৌ ৰিকভাৰ হৈ যাব লাগে, হ'বই। এইটো মেইন হৈছে কণ্টেণ্টৰ ওপৰত জোৰ দিয়ক। চেনেল কেতিয়াও ডেথ নহয়, মানুহ নেচায় কাৰণে ডেথ হৈ যায়। তো কণ্টেণ্ট, ট্ৰেণ্ডিং টপিকৰ কণ্টেণ্ট বনাই থাকক, চেনেল ৰিকভাৰ হৈ যাব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যোনে যোনে চাইছে ভিডিঅ'টো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু বহুত ভাল পাম আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিলে, কমেণ্ট এটা দিলে উৎসাহ পাম, মানে আৰু এটা ভিডিঅ' বনাবলৈ, মানে মনটো ভাল লাগিব, আৰু কিবা এটা মানে কিবা এটা হৈছে বুলি ভাম, আৰু মানে ভাল লাগিব। আৰু মুঠতে আপুনি যিমান পাৰে চাব, সঁচাকৈ সি যোগ্যতা হয়, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব। তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ, অন্য এটা ভিডিঅ'লৈ লগ পাম। ধন্যবাদ।